নমস্কাৰ, মই অৰ্চনা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অৰ্চনা ইউটিউব চেনেলটোলৈ। আপোনালোকৰ মাজত আজি মই ধুনীয়া ধুনীয়া চাদৰ মেখেলা লৈ আহিছোঁ। এইযোৰ হৈছে মাছৰাজি সূতা দিগেবানী মাছৰাজি, বকাত মচুৰ কালাৰ বোৱা হয়। সেইটো বকাত মচুৰ কালাৰ বোৱা, এইটো কালাৰৰ দেখাত ধুনীয়া হয়। মই এডিট কৰা নাই, ডাইৰেক্ট ভিডিঅ' বনাইছোঁ আৰু আপলোড কৰিছোঁ। সেয়েহে আপোনালোকে ল'ব পাৰে, বিচাৰিলে ল'ব পাৰিব। এনেকৈ সেউজীয়া আৰু গুণাৰে বুটা আছে। এইখন চাদৰ মেখেলাখন দেখুৱাই আছোঁ। এইখন হৈছে মেখেলা, আপোনালোক দেখুৱাই দিছোঁ। এইখন মেখেলা, এই কাপোৰযোৰৰ মূল্য আছে মাত্ৰ 900। আৰু যিসকলে মোৰ চেনেল নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লাইক, শ্বেয়াৰ, কমেণ্ট, বেল আইকন সকলো বজাই থ'ব, কিয়নো অফাৰ প্ৰাইজত আপোনালোকৰ মাজত কাপোৰ লৈ আহোঁ। সেয়েহে আপোনালোকে মোৰ ভিডিঅ'টো চাবৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। এইখন মাছৰাজি সূতাৰ হয়, এনেকুৱা ৰঙাপাৰী মাছৰাজি সূতাৰ। এইবিলাক আঁচলৰ বুটা আৰু এনেকৈ গাৰ বুটা দিয়া আছে। এইখন চাদৰখন। নেক্সট মই আপোনালোকক মেখেলাখন দেখুৱাই আছোঁ। সেইখন মেখেলা মই চাদৰখনৰ ওপৰতে পাৰি দিছোঁ, কিন্তু পাৰিটো বেলেগ হয়। সেইটো এইখন মেখেলাখন। এই কাপোৰযোৰৰ মূল্য হৈছে মাত্ৰ 900। গুৱাহাটীৰ ভিতৰত হ'লে কেছ অন ডেলিভাৰী হ'ব, গুৱাহাটীৰ বাহিৰ হ'লে অনলাইন পে'মেণ্ট কৰিব লাগিব। আৰু যিসকলে মানে অতি সোনকালে পে'মেণ্ট কৰে তেখেতসকলকে কাপোৰবোৰ দিয়া হয়, মানে ৰাখি থ'ব দিলে তেনেকৈ ৰাখি থোৱা নহয়। মোৰ ঘৰ শিলপুখুৰীৰ ওচৰতে হয়, আপোনালোকে মোৰ ঘৰৰ ওচৰৰ পৰা লৈ যাব পাৰে। নেক্সট এইখন মাছৰাজি সূতাৰে ধুনীয়া চাদৰ হয়, এনেকৈ অৰেঞ্জ কালাৰৰ কলাৰে আছে। এনেকুৱা ছিংগল চাদৰ লাগিলেও পাব। ইয়াৰ লগত অৰেঞ্জ কালাৰৰ মেখেলা দি আপোনালোকক যোৰা কৰি দিয়া হৈছে। মই মেখেলাখন দেখুৱাই আছোঁ, চাদৰখন আপোনালোকক দেখুৱালোঁ। এইখন মেখেলাখন এনেকুৱা আঁচলটো দিয়া আছে, আঁচলৰ পৰা এনেকুৱা বুটা দিয়া আছে ওপৰত, দেখিবলৈ বহুত ধুনীয়া হয়। এই কাপোৰযোৰৰ মূল্য আছে মাত্ৰ 900। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ মাজত মই আজি এই তিনিযোৰ কাপোৰ লৈ আহিছিলোঁ। যদিহে ভাল লাগে আপোনালোকে কণ্টেক্ট কৰিব, কণ্টেক্ট নম্বৰ স্ক্ৰীণত দিয়া থাকিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।